গাইজ ফাইনেলি আমাৰ গাঁৱত বানপানী হৈ গ'ল এনেকা এখন তো চাব পাৰে আপোনালোকে। আৰু ইয়াৰ পৰা বেছি পানী আহিলে বেছি বৰষুণ দিলে বানপানীটো হ'বই, কিন্তু এতিয়া পুৰা দলং চলং ভাঙি বানপানী হৈছে। কিন্তু ইয়াৰ পৰা বেছি বৰষুণ আহিলে বেছি হ'লে ইয়াৰ পৰা বেছি হ'ব, ঘৰ চৰ চব যাব। তো চাওক আপোনালোকে দৃশ্যটো। আপোনালোকে নদীটো চাওক না কেনেকা পুৰা বাঢ়িছে। আমাৰ ঘৰৰ পিনৰ এইটো এৰা দিকৰা বুলি নদী কয়, সেইটো মানে কৈলাশজী নদীৰ দ্বীপ। তো চাওক না আপোনালোকে কেনেকা বাঢ়িছে, কেনেকা কি হৈছে। মইতো ভাবিছিলোঁ এতিয়াই বানপানী হ'ব বুলি, কিন্তু ইয়াৰ পৰা বেছি আৰু পানী আৰু বৰষুণ দিলে বানপানীটো হ'বই, মই গেৰেণ্টি দিম আপোনালোকে। তথাপিও আপোনালোকে চাওক এতিয়াই আহিলে হয়, কিন্তু এতিয়া অলপ হ'লেও এইটো ৰ'দ দিছে। সেইকাৰণে বানপানীটো হম নিচিনা হৈ আছিলে, কিন্তু হোৱা নাই। তো নদীটো বাঢ়িল আৰু দলংটো ভাঙিল। তো চাওক আপোনালোকে এইটো নদীৰ দৃশ্য কেনেকা বাঢ়িছে, কেনেকা কি হৈছে, আপোনালোকেও চাওক দৃশ্য। চাওক না আপোনালোকে কিমান বাঢ়িছে। মইতো ভাবিছিলোঁ আজি বানপানী হ'ব বুলি, কিন্তু হোৱা নাই। ইয়াৰ পৰা বেছি বৰষুণ হ'লেতো হ'বই, মই গেৰেণ্টি দিম আপোনালোকে। তাৰপিছত আপোনালোকক মই দেখাম। চাওক আপোনালোকক কেনেকৈ এইটো হৈ আছে, মানে এইটো পথাৰ মানে খেত পুৰা পানী পৰা পুৰা হৈ পৰা এইটো পানীটো গৈছে খেত পৰা। তো চাওক মানে চব কেনেকা গৈছে, কেনেকা কি হৈছে।